হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা মই বস্তু দেখুৱাম, যিটো বস্তু আমি এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, কিন্তু ৰিটাৰ্ণ কৰাৰ পিছত টকা একাউণ্টত ঘূৰাই দিছে, কিন্তু বস্তুটো এতিয়ালৈকে নিয়া নাই। সেই বস্তুটো আপোনালোকক দেখুৱাম আৰু কেনেকৈ কি কৰিছিলোঁ সেই বস্তুটো আপোনালোকক দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমি পাই গৈছোঁ, এই আমি বহি লওঁ, কেমেৰাটো থৈ লওঁ। চাইছে বস্তুটো মানে এটা পেণ্ট হে। এতিয়া আমি সকলো বস্তু আপোনালোকক কৈ আছোঁ। এইটো হৈছে এটা পেণ্ট হে, মানে ট্ৰেক পেণ্ট যে কওঁ আমি, ট্ৰেক পেণ্ট, সেই ট্ৰেক পেণ্ট এইটো মানে আমি ঈদৰ আগত অৰ্ডাৰ কৰিছিলোঁ। ঈদৰ আগত অৰ্ডাৰ কৰাৰ পিছত মানে বস্তুটো অলপ মানে ডাঙৰ হৈ গৈছে। মানে যিটো আমি এল চাইজ অৰ্ডাৰ কৰিব লাগিছিল তাত এক্সেল কৰিছিলোঁ। ভুলটো আমাৰেই হৈছে, কিন্তু তাৰপিছত ৰিটাৰ্ণ কৰি দিছোঁ। ঈদৰ আগত প্ৰায় এমাহৰ ওপৰত হৈছে আমি অৰ্ডাৰ কৰিছিলোঁ। তেতিয়া আহিছে, অহাৰ পিছত আমি আনিছোঁগৈ, আনি পেলাই ঘৰত আনি চাইছোঁ যে বহুত ডাঙৰ হৈ গৈছে। তাৰপিছত আমাৰ প্ৰায় 7 দিন নে 8 দিন সময় আছে এইটো ৰিটাৰ্ণ কৰিবলৈ। আমি ৰিটাৰ্ণ মাৰিছোঁ, একচেপ্ট কৰিছে। একচেপ্ট কৰাৰ পিছত মানে তেখেতে কৈছে যে এইটো লৈ যাম আহি মানে এনেকৈ আছে যে আমি কেইবাবাৰো ফোন কৰিছোঁ যে ৰিটাৰ্ণ কৰাৰ সময়ত মানে আমাৰ একাউণ্ট নম্বৰ চাইছে, একাউণ্ট নম্বৰ দিছোঁ, কিন্তু ফোন কৰিছোঁ যে আমাৰ এই বস্তুটো নালাগে, আমি মানে 16 তাৰিখ এইটো ৰিটাৰ্ণৰ মানে ডেট যাবগৈ, এক্সপায়াৰ হৈ যাব। তাৰপিছত আমি কৈছোঁ যে 16 তাৰিখ পিছত নহয়, আপোনালোকে এই বস্তুটো লৈ যাওক আহি, তো পইচাখিনি ঘূৰাই দিয়ক। তো কৈছে যে আজি ল'ম, কাইলৈ ল'ম, এনেকৈ কৰি প্ৰায় 5-6 দিন গুচি গ'ল। গুচি যোৱাৰ পিছত আমি এদিন মেছেজ আহিছে যে একাউণ্টত টকা সোমাই গৈছে হা। তাৰপিছত আমি বস্তুটো তাৰপিছত আমি ফোন কৰা নাই, এনেই পেকিং কৰি থৈ দিছোঁ, যদি আহে কেতিয়াবা সেইটো দি দিম। তাৰপিছত চাইছে আৰু 4-5 দিন মেছেজ আহিছে যে আজি পেক আপ কৰিম, আকৌ ৰিচিডিউল কৰি দিছে, আজি পিক আপ কৰিব, আকৌ ৰিচিডিউল, এনেকৈ কৰি এতিয়া মেছেজেই নাই। এতিয়া কি কৰিম ভাবি আছোঁ, এতিয়া পিন্ধিম নে সেইটোৱে থৈ দিম। আপোনালোকেও যদি কিবা এমাজনৰ পৰা, মানে মই চাইছোঁ যে বহুত মানুহ আছে যে কিবা এটা এমাজনৰ পৰা অৰ্ডাৰ দিছে, অৰ্ডাৰ দি পেলাই এই বস্তুটো ৰাখি পেলাই, যিটো পুৰণা বস্তু হয় বা বেয়া বস্তু হয়, সেই পেকেটত সোমাই পেলাই এইটো ৰিটাৰ্ণ কৰি দিছে বা টকাটো একাউণ্টতে সোমাই গৈছে, এনেকৈ কৰিছে। মই কিন্তু এনেকুৱা নকৰোঁ, বা যিটো আছে বস্তু সেইটোৱেই আমি থৈ দিছোঁ। এটা হৈছে বস্তুটো আমি মানে খুলিছিলোঁ, অলপ এইটো খুলিছিলোঁ, চাইছে ছিঙা আছে, এইটো এমাজনৰ পৰা ছিঙিছিলোঁ। তাৰপিছত যেনেকৈ আছে তেনেকৈয়ে থৈ দিছোঁ। এইটো যদি কেতিয়াবা আহে দি দিম, নহ'লে আৰু কি কৰা, এনেই যদি মই এবাৰ আৰু এটা কথা, মই এবাৰ লৈ গৈছিলোঁ য'ৰ পৰা ডেলিভাৰী দিয়ে চেণ্টাৰত, তাত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত আমি মেছেজ এটা দেখাইছোঁ যে যিটো আমাৰ ৰিটাৰ্ণ একচেপ্ট কৰিছে, সেইটো মেছেজটো দেখাইছোঁ যে এইটোতো মই একচেপ্ট কৰিব নোৱাৰিম, যিজন এজেণ্ট আছে সেইজনহে কৰিব, যেতিয়া কল কৰিব তেতিয়া লৈ আহিবা বা আনিবগৈ। তাৰপিছত মই এদিন লৈ গৈছোঁ, তাৰপিছত টকা ঘূৰাই দিছে, তাৰপিছত মই লৈ যোৱা নাই। কিয় লৈ যাম, টকা ঘূৰাই দিছে, আৰু মই 4-5 বাৰ কল কৰিছোঁ, কিন্তু তেখেতে কোনো ৰেছপন্স দিয়া নাই, বুজি পাইছে? সেইকাৰণে মই থৈ দিছোঁ, একো কৰা নাই, ঘৰতে থৈ দিছোঁ। তো এইখিনি ইনফৰ্মেশ্যন।